हेलो फ्रेंड्स स्वागतम जनाइছো ইনফোসমর নতুন এটা ভিডিওলৈ এইটো ভিডিওত দেখুৱাম যিসকল লোকৰ নিজৰ নাম ৰেশন কাৰ্ডত নাই বা নিজৰ পৰিয়ালৰ নাম ৰেশন কাৰ্ডত নাই সেই সকল লোকে অনলাইনৰ মাধ্যমেৰে এতিয়া অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম ৰেশন কাৰ্ডত তো এইটো প্ৰক্ৰিয়া সম্পূৰ্ণ মই এইটো ভিডিওত দেখুৱাম সো ভিডিওটো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো ইয়াৰ কাৰণে কি ডকুমেন্টস লাগিব প্ৰথমতে জানি ল'ব লাগিব তো প্ৰথমতে ডকুমেন্টস লাগিব আধাৰ কাৰ্ড দ্বিতীয়তে পেন কাৰ্ড তৃতীয়তে সৰু ল'ৰা ছোৱালীৰ কাৰণে জন্মৰ সাৰ্টিফিকেট আৰু যদি যিসকল লোকৰ কাষ্ট সাৰ্টিফিকেট আছে সেইসকলৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু লগতে লাগিব বেংক ডিটেইলছ তো পলম নকৰি ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে আপোনালোকে ৰেশন কাৰ্ড এপ্লাই কৰিবলৈ হলে এটা আইডি বনাই ল'ব লাগিব তো আইডিটো বনাবলৈ হলে আপোনালোকে জি মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব বা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ব্ৰাউজাৰটো ওপেন কৰি মই এটা লিংক দি আছো ভিডিও ডেসক্ৰিপচনত আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াৰ পিছত এইটোত ক্লিক কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত ইয়াত দুটা অপচন দেখা পাইছে ৰেজিষ্টাৰ্ড ইউজাৰ আৰু আছে নিউ ইউজাৰ সাইন আপ হিয়াৰ তো যেহেতু আপোনাৰ ইউজাৰ আইডি নাই এতিয়ালৈকে তো আপুনি এই তলৰ যেটো অপচন আছে নিউ ইউজাৰ সাইন আপ হিয়াৰ ইয়াৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত তেনেকুৱা ইন্টাৰফেস ওপেন হ'ব আৰু ইয়াত তিনিটা অপচন দেখা পাব চাব আই হেভ এ ভ্যালিড ৰেশন কাৰ্ড এণ্ড আই এম HOFN ইয়াত আছে আই হেভ ৰেশন কাৰ্ড এণ্ড আই এম এ মেম্বাৰ অফ আদাৰ দেন HOFN আৰু ইয়াত আছে আই ওয়ান্ট টু এপ্লাই ফৰ নিউ ৰেশন কাৰ্ড যদি আপোনাৰ ৰেশন কাৰ্ডত নাম নাই তেনেহলে আপুনি এপ্লাই কৰিব বিচাৰিছে নতুনকৈ ইয়াত এইটো অপচনত টিক মাৰ্ক লগাই দিব আৰু যদি আপোনাৰ ৰেশন কাৰ্ডত নাম আছে কিন্তু আপুনি ফ্যামিলিৰ হেড অফ দা ফ্যামিলি নহয় তেনেহলে এইটো টিক মাৰ্ক মাৰিব আৰু নহলে এইটো তো ইয়াত যেহেতু আপুনি নতুনকৈ এপ্লাই কৰিব ৰেশন কাৰ্ড আপোনাৰ নাম নাই তেনেহলে ইয়াত ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত চাওক অপচনটো খুল খাই গৈছে ইয়াত আছে নেম ইন লোকেল ল্যাঙ্গুৱেজ তো আপোনাৰ নেম ইয়াত অসমীয়াত দিব ইয়াৰ পিছত ফুল নেম এজ পাৰ আধাৰ ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে তেনেকুৱা দিব আধাৰ নম্বৰ ইয়াত দিব জেন্ডাৰ চুজ কৰিব মোবাইল নম্বৰ দিব ইমেইল এড্ৰেছ ইয়াত দিব আৰু যেটো ইম্পৰ্টেন্ট হৈছে এইটো লগইন আইডি তো লগইন আইডি এটা আপুনি চুজ কৰিব লাগিব যেটো হৈছে আপোনাৰ নাম্বাৰ দিব লগতে আপোনাৰ এলফাবেট দিব লাগিব তো ইয়াৰ পিছত দিয়াৰ পিছত আপুনি চেক এভেইলেবিলিটিত ক্লিক কৰি চাব এইটো এভেইলেবল আছে নেকি যদি এভেইলেবল আছে তেনেহলে সেইটো ৰাখিব দিব আৰু যদি এভেইলেবল নাই তেনেহলে আপুনি বেলেগ চুজ কৰিব ইয়াৰ পিছত ইয়াত আছে এন্টাৰ পাসওয়াৰ্ড লগাই দিব কনফাৰ্ম পাসওয়াৰ্ড কৰিব ক্যাপচা কোডটো ফিল কৰি গেট অটোপিত ক্লিক কৰিব তো মই গোটেইখিনি কমপ্লিট কৰি মই আপোনালোকক দেখুৱাই দিম কেনেকৈ বাকি প্ৰসেস কৰিব তো এতিয়া চাওক মই গোটেইখিনি ফিল আপ কৰি লৈছো ইয়াত ফিল আপ কৰাৰ পিছত এতিয়া ইউজাৰ আইডি যেটো লগইন আইডি দিছো সেইটো চেক কৰিব লাগিব এভেইলেবল আছে না নাই তো মই চেক এভেইলেবিলিটিত ক্লিক কৰি লৈছো ক্লিক কৰাৰ পাছত কি দেখুৱাইছে ইয়াতে একো দেখুৱা নাই আকৌ ক্লিক কৰিছো ইয়াত এভেইলেবল দেখুৱাইছে তাৰ মানে এইটো হ'ব এতিয়া তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি এই যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো ফিল কৰিব গেট অটোপিত ক্লিক কৰিব তো এতিয়া ক্যাপচা ফিল কৰিছো গেট অটোপিত ক্লিক কৰিছো এতিয়া পপ আপ এটা মেসেজ দেখুৱাব এটো ওকে কৰিব ওকে কৰাৰ পাছত সো ওয়ান টাইম পাসওয়ার্ড হ্যাজ বিন সেন্ট টু ইয়োর নাম্বার মোবাইল নাম্বার তো ওটিপি গৈছে ইয়াত ওটিপি টো ফিল কৰিব লাগিব মই ওটিপি টো ফিল কৰি আছো তো এতিয়া ভেৰিফাই ওটিপি কৰি আছো মই তো এটি ওটিপি ভেৰিফাই হৈ গল তো এতিয়া চাওক এনেকুৱা ধৰণে আপোনাৰ যেটো ইউজাৰ আইডি লগইন আইডি হেতু দি দিব তো লগইন আইডি দিয়াৰ পিছত আপোনালোকে কি কৰিব মই দেখুৱাই দিম স্টেপ বাই স্টেপ সো ভিডিওটো কোন স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো এতিয়া মই দেখুৱা আপোনালোকে ৰেশন কাৰ্ডৰ কাৰণে এপ্লাই কেনেকৈ কৰিব তো ইয়াত আছে চাওক ক্লিক লগইন বা আপোনাৰ আগৰ যেটো লিংক আছে সেই লিংকত ক্লিক কৰি আপুনি এইটো পেজত আহি যাব আকৌ আহাৰ পিছত মই দেখুৱাই দিম ইয়াত চাওক এতিয়া যেহেতু আপুনি ৰেজিষ্টাৰ কৰি লৈছে তো সেইকাৰণে ইয়াত আছে ৰেজিষ্টাৰ ইউজাৰ ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত চাওক আছে আধাৰ নম্বৰ দিব ক্যাপচা কোড দিব আৰু গেট অটোপিত ক্লিক কৰি এটো সাইন ইন কৰি ল'ব নহলে দুই বিকল্প অপচন আছে চাওক ইয়াত আছে এন্টাৰ ইউজাৰ নেম যেটো আপুনি ইউজাৰ নেম দিছিল অৰ্থাৎ লগইন আইডি আৰু পাসওয়াৰ্ড দিব ক্যাপচা কোড দিব সাইন ইন কৰিব ইয়াৰ পিছত আছে চাওক অপচন 3 সাইন ইন উইথ ৰেশন কাৰ্ড নহব কাৰণ আপুনি নিউ এপ্লাই কৰিব সেই কাৰণে আপুনি ইয়াত আধাৰ দি লগইন কৰিব নহলে আপোনাৰ ইউজাৰ নেম বা লগইন আইডি দি লগইন কৰিব লাগিব তো মই আধাৰ দি লগইন কৰি দেখুৱাই দি আছো
তো এতিয়া হৈ গ'ল চাওক মই আধাৰ নাম্বাৰ আৰু কেপচা কোডটো ফিল কৰি লৈছোঁ ফিল কৰাৰ পিছত গেট অটিপিত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে এটা অটিপি গৈছে মোবাইলত সেই অটিপিটো এণ্টাৰ কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব তো এতিয়া ভেৰিফাই অটিপি কৰি আছোঁ এতিয়া চাওক হৈ গ'ল অটিপি ভেৰিফাই হৈ গ'ল লগইন হৈ গৈছে তো লগইন হোৱাৰ পিছত আপুনি কি কৰিব ইয়াত চাওক লেফট সাইডত একেবাৰে আছে ইয়াত যেটো আছে ড্যাশবোর্ড ইয়াত তলত আছে এপ্লাই এডিট ৰেশন কাৰ্ড এপ্লিকেশন তো আপুনি যেহেতু নতুনকৈ এপ্লাই কৰিব সেই কাৰণে এই যেটো অপচন এপ্লাই এডিট ৰেশন কাৰ্ড ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত চাওক ফৰ্মখন ওপেন হৈ গৈছে তো ওপেন হোৱাৰ পাছত ইয়াত বহুত কেইটা অপচন আছে মই দেখুৱাই দিম স্টেপ বাই স্টেপ ইয়াত আছে ডিস্ট্ৰিক্ট অফ এপ্লিকান্ট ইয়াৰ ওপৰত আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তো মোৰ যেটো ডিস্ট্ৰিক্ট সেইটো মই লগাই আছো আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্টটো লগাই দিব লগোৱাৰ পিছত ইয়াত আছে তহসিল অফ এপ্লিকান্ট তো আপোনাৰ যেটো তহসিল আছে সেইটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপোনাৰ যেটো ভিলেজ আছে লাষ্টত ভিলেজটো আপুনি সিলেক্ট কৰি ল'ব তো আপোনাৰ ভিলেজ যেটো সেইটো লগাব মই মোৰ ভিলেজটো লগাই আছো কেএসি তো এতিয়া মই গুটেখিনি লগাই দিছো লগোৱাৰ পিছত ইয়াত চাওক আছে এটা অপশন নোট দিয়া আছে ফার্স্ট মেম্বার শুড বি হেড অফ দ্য ফ্যামিলি তো ইয়াত যেজন প্ৰথম মানুহ আছে সেইজন হেড অফ দ্য ফ্যামিলি হ'ব লাগিব তো ইয়াৰ পিছত কাৰ্ড টাইপ ডিটেইলছ আছে এড্ৰেছ ডিটেইলছ আছে গেছ কানেকশন আছে হেবিলাক পিছত তো মই এড মেম্বাৰ কৰি আছো ইয়াত প্ৰথমে এড মেম্বাৰত ক্লিক কৰিছো এড মেম্বাৰত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক পেজটো ওপেন হৈ গৈছে এনেকুৱা ধৰণে ইয়াত চাওক ওপৰত দিব লাগিব ফটো চুজ কৰিব লাগিব ফটোটো 20 কেবিৰ ভিতৰত হ'ব লাগিব জেপিজি পিএনজি জেপিজি ফাইল হ'বলেও হ'ব ইয়াৰ পিছত ৰেশন কাৰ্ড এপ্লিকেশন নম্বৰ এটো নালাগে মেম্বাৰ আইডি নালাগে মেম্বাৰ নেম ইয়াত যেটো আছে মেম্বাৰ নেম এলএল অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ অসমীয়াত দিব ইয়াৰ পিছত মেম্বাৰ নেম ইন ইংলিছ তো ৰেজিষ্টাৰ কৰা আছে সেই কাৰণে আহি গৈছে বাই ডিফল্ট ইয়াৰ পিছত স্পাউস নেম ইয়াত দিব মানে স্পাউস নেমটো লোকেল ল্যাঙ্গুৱেজত দিব স্পাউস নেম ইংলিছত দিব ফাদার্স নেম লোকেল ল্যাঙ্গুৱেজত ফাদার্স নেম ইংলিছত দিব মাদার্স নেম লোকেল ল্যাঙ্গুৱেজত আৰু ইংলিছত ইয়াৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত সেলফ আছে কাৰণ আপুনি হেড অফ দ্য ফ্যামিলি এড কৰিছে নতুন মেম্বাৰ এড কৰিব পিছত দেখুৱাই দিম ইয়াৰ পিছত আপোনাৰ এজটো দিব এক্সাক্ট নে ডিক্লেয়াৰ তো আপোনাৰ যদি যেহেতু আধাৰ কাৰ্ড আছে সেই কাৰণে এক্সাক্ট যেটো ডেট আছে ইয়াত ডেট অফ বাৰ্থ বহাই দিব মোবাইল নাম্বাৰ দিব ন্যাশনালিটি দিব ইয়াৰ পিছত ৰেশন লিফটিং এলিজিবিলিটি ইয়াস দিয়া আছে ইয়াত আছে ইউআইডি নম্বৰ আপোনাৰ আধাৰ নম্বৰটো ইয়াত দি দিব ইয়াৰ পিছত আছে চাওক প্ৰফেশনাল ডিটেইলছ অকুপেশন সিলেক্ট কৰিব ইয়াৰ পৰা এনুৱেল ইনকাম কিমান আপোনাৰ বাৰ্থ সাৰ্টিফিকেট ইয়াৰ পিছত ডকুমেন্ট টাইপ আছে ডকুমেন্ট টাইপটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব কি দিব পেন কাৰ্ড ভোটাৰ আইডি নে হাই স্কুল মাৰ্কশিট দিব নে বাৰ্থ সাৰ্টিফিকেট দিব তো যেটো আছে আপোনাৰ সেইটো দি দিব ডকুমেন্ট নাম্বাৰটো ইয়াত বহাব ইয়াৰ পিছত ডকুমেন্ট ইস্যু ডেটটো দিব ইয়াৰ পিছত বাৰ্থ সাৰ্টিফিকেটটো আপলোড কৰিব এটো 200 কেবিৰ ভিতৰত হ'ব লাগিব ইয়াৰ পিছত যেটো আছে বেংক নেম ইয়াৰ পৰা আপুনি আপোনাৰ বেংক নেমটো আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ কোনটো বেংক দিব সেইটো সিলেক্ট কৰি ল'ব মই এক্সাম্পলৰ কাৰণে এটা লগাই দি আছো ইয়াৰ পিছত আইএফএসসি কোড আছে আপোনাৰ আইএফএসসি কোডটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পৰা ইয়াৰ পিছত বেংক একাউণ্ট নাম্বাৰটো ইয়াত ম্যানুয়ালি টাইপ কৰি দিব ইয়াৰ পিছত যদি আপোনাৰ এমজি এনৰেগা আছে তেনেহলে ইয়েস দিব নহলে নো দিব ইয়াৰ পিছত ক্যাটাগৰী আছে ইয়াত ক্যাটাগৰী আপুনি জেনাৰেল নে ওবিসি নে এসটি এসসি কি আছে হেতু লগাই দিব ডিসেবিলিটি ডিটেইলছ আর এনি ডিসেবিলিটি আস থাকিলে ইয়েস দিব না থাকিলে নো দিব এনি ক্রিটিক্যাল ইলনেস যদি কোনোবা বেমাৰ আছে ক্রিটিক্যাল বেমাৰ আছে তেনেহলে আপুনি ইয়েস বা নো দিব ৰিমাৰ্কছত দি দিব কি আছে ইয়াৰ পিছত আই এগ্ৰি দুটা চেক বক্স আছে ইয়াত এই দুটা টিক মাৰ্ক লগাই দিব সেভ কৰিব তো মই গোটেইখিনি ফিল আপ কৰি সেভ কৰিম আৰু ইয়াৰ পিছত দেখুৱাম মই বেলেগ মেম্বাৰ কেনেকৈ এড কৰিব লাগে তো এতিয়া চাওক মই গোটেইখিনি ফিল আপ কৰি লৈছো ফিল আপ কৰাৰ পিছত এবাৰ ভালদৰে চাই ল'ব আৰু যিকেইটা ডিটেইলছ আছে চাওক ডকুমেন্টছ এইকেইটা আপোনালোকে আপলোড কৰি ল'ব বেংক ডিটেইলছখিনি ভালদৰে এবাৰ চাই ল'ব ইয়াৰ পিছত আপোনাৰ টিক মাৰ্ক কৰি সেভত ক্লিক তো ইয়াত চাওক এনেকুৱা দেখাব আর ইউ শিওর ইউ ওয়ান্ট টু সাবমিট তো ওকে কৰিব ওকে কৰাৰ পাছত পেজটো লোডিং হৈছে ইয়াত চাওক বাৰ্থ ডকুমেন্ট ইস্যু ডেট শুড বি গ্ৰেটাৰ দেন অর ইকুয়াল টু ডিওবি তো ইয়াত অলপ খেলিমেলি হৈ গৈছে আকৌ কৰিব লাগিব এটো
তো ইস্যু ডেট যেটো আছিল সেইটো অলপ ভুল হৈ গৈছিল এতিয়া মই আকৌ কাৰেক্ট কৰিছোঁ কাৰেক্ট কৰি পেলাই এতিয়া চাওচোন এইকেইটা আকৌ আছে এতিয়া ঠিকে আছে সেভত ক্লিক কৰিছোঁ আৰ ইউ শিওৰ ইউ ৱান্ট টু সাবমিট ওকে কৰিব ওকে কৰাৰ পাছত লোডিং হৈ আছে পেজটো অলপ ওয়েট কৰিব লাগিব তো এতিয়া চাওক মেম্বাৰ ডিটেইল আপডেটেড সাকসেসফুলি তো ওকে কৰি দিব ওকে কৰাৰ পাছত এতিয়া চাওক ইয়াত আহি গ'ল এটা নাম এড কৰা হৈছে এটো আহি গ'ল তো আকৌ এনেদৰে আপোনালোকে এড মেম্বাৰত ক্লিক কৰিব আকৌ এড মেম্বাৰ কৰিব এড মেম্বাৰত ক্লিক কৰি পেলাই তো এতিয়া মই বেলেগ এজনে মেম্বাৰ এড কৰি লৈছোঁ এতিয়া ইয়াত চাওক ৰিলেশ্যনটো দিছোঁ ৱাইফ ইয়াৰ পিছত ডেট অফ বাৰ্থ আধাৰ নম্বৰটো দিছোঁ কিন্তু ইয়াত শ্ব' হোৱা নাই চাওচোন কি হয় মই লগাই দি আছোঁ এতিয়া জেনেৰেল দিছোঁ কাষ্টটো আৰু সেভত ক্লিক কৰিছোঁ প্লিজ এণ্টাৰ আধাৰ নম্বৰ তো আধাৰ নম্বৰটো আকৌ দিব লাগিব এইটো প্ৰব্লেম কৰি থাকে তো এতিয়া হৈ গ'ল হোৱাৰ পিছত মই আকৌ এইটো সেভ কৰিছোঁ এতিয়া সেভ কৰি ওকে কৰি আছোঁ ওকে কৰাৰ পাছত লোডিং হৈ আছে ইয়াত হৈ গ'ল মেম্বাৰ ডিটেইল আপডেটেড সাকসেসফুলি দেখুৱাইছে তাৰ মানে দুজন মেম্বাৰ এড হৈ গৈছে ইয়াত চাওক সিৰিয়েল ৱাইজ নাম্বাৰ 1 2 এড হৈ গৈছে তো যদি আপোনাৰ বেলেগ থাকে এনেকুৱা মানুহ তেনেহ'লে আপুনি আকৌ এড কৰিব যিমান কেইজন মানুহ আছে গোটেইখিনি আপোনালোকে এড কৰি ল'ব এড কৰাৰ পাছত সেভ এজ ড্ৰাফট আছে সেভ এ ৰেশন কাৰ্ড ফৰ ভেৰিফিকেশ্যন এণ্ড এপ্ৰুভেল কেনচেল এপ্লিকেশ্যন ৰিকুৱেষ্ট বেক টু ডেশবোৰ্ড তো আপুনি কি কৰিব মই গোটেইখিনি কমপ্লিট কৰাৰ পিছত দেখুৱাই দি আছোঁ তো এতিয়া চাওক মই দুজন মানুহ এড কৰিব আছিল মই দুজন এড কৰি লৈছোঁ এড কৰাৰ পাছত ইয়াত আছে চাওক কৈছিলোঁ যে ড্ৰাফট সেভ এজ ড্ৰাফট সাবমিট ৰেশন কাৰ্ড ফৰ ভেৰিফিকেশ্যন এণ্ড এপ্ৰুভেল কেনচেল এপ্লিকেশ্যন এইটো নালাগে বেক টু ডেশবোৰ্ড নালাগে সেভ কৰিব পাৰে বা সাবমিট এতিয়া নকৰিব সাবমিট কৰাৰ আগত এইকেইটা কাম কৰিব লাগিব চাওক ইয়াত আছে কাৰ্ড টাইপ ডিটেইলছ ইয়াত আছে ইয়াত ক্লিক কৰিব কাৰ্ড টাইপছ ডিটেইলছত ক্লিক কৰাৰ লগে লগে পেজটো ওপেন হৈ যাব এনেকুৱা কাৰ্ড টাইপটো আপুনি সিলেক্ট কৰি ল'ব ইয়াত আছে তিনিটা ধৰণৰ কাৰ্ড আছে AY NER PHH তো AY যেটো এটো সকলোৰে নহয় সেই কাৰণে PHH যেটো আছে সেইটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত পেজটো লোডিং হ'ব অলপ ওয়েট কৰিব লোডিং হোৱাৰ পিছত সিলেক্ট হৈ গ'ল এতিয়া চাওক বেলেগ এটা সেকশন আছে এড্ৰেছ ডিটেইলছ ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ হাউস নম্বৰটো আছে ইয়াত চাওক লোকেল দিব ইয়াৰ পিছত ইংলিছত দিব ল্যান্ডমাৰ্ক লোকেল ল্যান্ডমাৰ্ক ইংলিছত দিব ভিলেজ অটোমেটিক আহি গ'ল যেটো সেভ কৰা হৈছিল ইয়াৰ পিছত ব্লকটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি জিপি ৱাৰ্ড দিব ইংলিছ আৰু ষ্টেট এইটো আহি গ'ল পিন নম্বৰ দিব আৰু যদি আপোনাৰ পাৰ্মানেন্ট আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় তেনেহ'লে ইয়াত টিক মাৰ্ক লগাই দিব লগোৱাৰ পিছত তো গেছ কেৰাচিন অইল ডিটেইলছ যেটো আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত নতুন এটা পেজ ওপেন হ'ব ইয়াত চাওক আছে গ্যাস কানেকশন স্ট্যাটাসটো ইয়াত দিব আপোনাৰ গ্যাস কানেকশন আছে নেকি ইয়াত নো কানেকশন দিব বা যদি আছে সেইটো আপুনি মেনশন কৰিব মই নো কানেকশন দিছো ইয়াৰ পিছত পেজটো অলপ ৰিফ্ৰেছ হৈ আছে লোডিং হৈ আছে হোৱাৰ পিছত এতিয়া অইল এলিজিবিলিটি ইয়েস আছে ইয়াৰ পিছত আছে চাওক এটাচড এনক্লোজাৰ ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি সিরিয়াল ওয়াইজ আপোনাৰ আইডেন্টি প্রুফ এড্ৰেছ প্রুফ আদার্স দি দিব ডকুমেন্ট কেইটা তো মই ইয়াত সিলেক্ট কৰি লৈছোঁ এনক্লোজাৰ টাইপ 1 আইডেন্টি প্রুফ মই দিম পেন কাৰ্ড ইয়াৰ পিছত এড্ৰেছ প্রুফ দিম পাসপোর্ট আছে ইয়াত আছে চাওক ভোটাৰ আইডি কাৰ্ড আছে ড্ৰাইভিং লাইসেন্স পাসপোর্ট রিসেন্ট টেলিফোন বিল রিসেন্ট মান্থ ইলেক্ট্ৰিচিটি বিল হোম এগ্ৰিমেণ্ট এনি আদাৰ গভৰ্ণমেণ্ট তো ইয়াত মই ভোটাৰ আইডি সিলেক্ট কৰি লৈছোঁ ইয়াৰ পিছত চুজ ফাইল আছে ইয়াত চাওক চুজ ফাইলত ক্লিক কৰি আপুনি পেন কাৰ্ড আপলোড কৰিব ইয়াৰ পিছত ইয়াত কি আছে এড্ৰেছ প্রুফ যেটো ভোটাৰ আইডি লগাইছিলে ইয়াত আপলোড কৰি ল'ব আৰু এইটো PDF ফাইল হ'ব লাগিব PDF 200 KB ভিতৰত হ'ব লাগিব তো এতিয়া হৈ গ'ল ইয়াত চাওক মই পেন কাৰ্ড আপলোড কৰি লৈছোঁ ইয়াৰ পিছত এড্ৰেছ প্রুফত ভোটাৰ আইডি সিলেক্ট কৰিছিলোঁ মই ভোটাৰ আইডিটো মই ইয়াৰ পৰা চুজ কৰি ল'ম ইয়াৰ পিছত আধাৰ ডকুমেণ্ট ইয়াত আধাৰ ডকুমেণ্টত আপুনি বহুত কেইটা অপশ্যন আছে member relation related certificate due to death out transfer member additional related certificate due to birth proof in transfer
সেলফ ডিক্লারেশন গিভ আপ যদি আপনার কোনো একো না থাকে সেলফ ডিক্লারেশন give it up from purpose of surrendering dedication etc দি দিব এফিডেভিট দি দিব নহলে বা আদার এনি ডকুমেন্ট ভোটার আইডি বা ফ্যামিলি ইনকাম এনএফএসএ এলিজিবিলিটি এইবিলাক কার্ড যিকোনো এটা সিলেক্ট কৰি লব তো মই আদার ডকুমেন্ট লগাইছো ইয়াত আদারছত এতিয়া মই আপলোড কৰি আছো তো এতিয়া এটো হৈ গল কমপ্লিট মই আপলোড কৰা হৈ গল এতিয়া এনএফএসএ ক্ৰাইটেৰিয়া তো ইয়াত আছে চাওক কোনটো আছে ইয়াত অপশনত ক্লিক কৰিব PHH ক্যাটাগরি বহুত কেটা ক্যাটাগরি আছে তো PHH ক্যাটাগরিটো মই সিলেক্ট কৰি লিছো আৰু ইয়াত আপলোড কৰিব লাগিব ফাইলটো তো ফাইলটো মই আপলোড কৰি আছো তো এতিয়া চাওক ইয়াত আছে ফ্যামিলি টোটাল এনুৱেল ইনকামত ক্লিক কৰিছো ইয়াত টোটাল ৰেশন কাৰ্ড এনুৱেল ইনকাম হৈছে 1,80,000 ইয়াৰ পিছত FPS ডিটেইলছ ইয়াত যেটো আছে আপুনি আপোনাৰ ফেয়াৰ প্ৰাইস শপ ৰিকমেন্ডেড ইয়াত FPS ম্যাপিং ইয়াত ক্লিক কৰিব ক্লিক কৰি আপোনাৰ যিজন ৰেশন কাৰ্ডৰ দোকানীৰ মানে সুলভ মূল্যৰ দোকানীৰ অন্তৰ্গত হ'ব বিচাৰে সেইজনৰ নাম ইয়াত আপুনি সিলেক্ট কৰি ল'ব তো আপোনাৰ যিজন হয় লিষ্টত বহুত কেইজন নাম ওলাব আপোনাৰ ডিস্ট্ৰিক্টৰ তো তাৰ পৰা আপুনি আপোনাৰ যিজন আছে সেইজনৰ নামটো আপুনি চুজ কৰি ল'ব মই গোটেইখিনি আকৌ চেক কৰিছো ইয়াত মেম্বাৰ ডিটেইলছ চেক কৰি লওক এবাৰ ভালদৰে ইয়াৰ পিছত কাৰ্ড টাইপ ডিটেইলছত চাওক কাৰ্ড টাইপটো লগোৱা আছে ইয়াৰ পিছত এড্ৰেছ ডিটেইলছত চাওক লগোৱা আছে ইয়াৰ পিছত গ্যাস কেৰাচিনটো সিলেক্ট কৰা আছে ইয়াৰ পিছত attach enclosure to document select করা আছে নিউ এনএফএসএ ক্যাটাগরিটো সিলেক্ট করা আছে ফ্যামিলি টোটাল অ্যানুয়াল ইনকামটো দিয়া আছে FPS ডিটেইলছত চাওক ডিলাৰজনৰ নামটো দিয়া আছে ইয়াৰ পিছত ভেৰিফাইং অথৰিটি ডিটেইলছটো চাওক ইনস্পেক্টৰ টু হুজাই হেতু কোড দিয়া আছে ইয়াৰ পিছত আপোনালোকে সেভ এজ ড্ৰাফট কৰি দিব আৰু sure you want to save as draft ওকে কৰি দিব তো ওকে কৰাৰ পাছত এটো ড্ৰাফট হিচাপত এটো সেভ হৈ গৈছে এতিয়া তো এতিয়া আপোনালোকে এটো যদি কিবা ভুল থাকি যায় তেনেহলে আপোনালোকে আকৌ ইয়াত ক্লিক কৰি এটো চেক কৰিব পাৰিব যদি খুদৰণি কৰিবলগীয়া আছে এবাৰ ভালদৰে চাই ল'ব আৰু যদি না থাকে খুদৰণি কৰাবৰ তেনেহলে আপোনালোকে ইয়াত চাওক সাবমিট ৰেশন কাৰ্ড ফৰ ভেৰিফিকেশন এণ্ড এপ্ৰুভেল ইয়াৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ইয়াত মেছেজ শো হ'ব বিফোৰ সাবমিট টু এপ্ৰুভেল সেভ ৰেশন কাৰ্ড ডিটেইলছ আৰ ইউ শিওর ইউ ওয়ান্ট টু সাবমিট once submitted for verification and approval the ration card details will not available for editing and modification তো এটো কনসেন্ট টু দিব ইয়াৰ পিছত ওকে ওকে কৰাৰ পিছত প্লিজ চেক দি বিলো ভেলিডেশন এণ্ড বিফোৰ সাবমিট ফৰ ওকে এটাকো ওকে কৰিছো কৰাৰ পাছত document number required ইয়াত document number to required হয় মানে document number to দিব লাগে মই চাই আছো কোড document number দিব লাগে আকৌ কৰি আছো তো ইয়াত চাওক এটা বস্তু ইয়াত যেটো attached enclosures আছে ইয়াত ডকুমেন্টৰ নাম্বাৰটো ইয়াত দিব লাগিব ডকুমেন্টৰ নাম্বাৰটো ইয়াত দিব লাগিব ইয়াৰ পিছত যেটো ডকুমেন্ট ভোটাৰ আইডি আছে ইয়াত নাম্বাৰ দিব ইয়াৰ পিছত ইয়াত ফাইল আকৌ আপলোড কৰিব লাগিব হয় আপলোড কৰিব লাগিব তো ইয়াৰ পিছত সাবমিট কৰিব লাগিব আৰু এই ডকুমেন্টস কেইটা আপোনালোকে PDF মানে ফৰম্যাটত দিব লাগিব তো ভিডিওটো বহুত দীঘলীয়া হৈ গৈছে তো অলপ ভালদৰে এবাৰ চাই ললে হল তো আকৌ মই সাবমিটত ক্লিক কৰিছো চাওচোন এতিয়া কি হয় সাবমিটত ক্লিক কৰাৰ লগে লগে লোডিং হৈ আছে পেজটো লোডিং হৈছে কি হয় সেভ ইয়াত হৈ গল তো ইয়াত চাওক ৰেশন কাৰ্ড এপ্লিকেশন নাম্বাৰটো দিস ইজ সাবমিটেড ফৰ ভেৰিফিকেশন এণ্ড এপ্ৰুভেল ফৰ ইনস্পেক্টৰ যেটো কোড দিয়া আছে এটো তো ওকে কৰি দিব ওকে কৰাৰ পাছত আপোনাৰ সন্মুখত আপোনাৰ এপ্লিকেশন নাম্বাৰটো আহি যাব আৰু এপ্লিকেশন ইজ 4/2/2022 কিমানটা সময়ত এণ্ড ষ্টেটাস ইজ মডিফাইড এণ্ড সাবমিটেড ফৰ ভেৰিফাই or brief and approve for new application amend তো ইয়াত আপোনাৰ যেটো এই যেটো নাম্বাৰ এটো আপুনি স্ক্ৰিনশট কৰি ৰাখিব পাৰে বা আপুনি যদি লগইন কৰে আপোনাৰ লগইন আইডি দি তো আপুনি এটো বিচাৰি পাই যাব ইয়াৰ পিছত আপোনাৰ যেটো প্ৰসেস আছে ভেৰিফিকেশন সেই প্ৰসেস মতে আপোনাৰ ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আপোনাক প্ৰভাইড কৰা হ'ব ৰেশন কাৰ্ড তো
তো আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো ভাল লাগিলে বেলেগৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।